স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেললৈ এইচএম ইয়াহিয়া। আজি মই দেখা কৰিব আহিছোঁ বেহুদা বয়স, আপোনালোকে চিনিয়ে পায়, আৰু তেখেতৰ নাম ৰফিক ইছলাম। তো মই দেখা কৰিব আহিছোঁ তো অসমৰ এজন ইউটিউবাৰ, ফেমাছ ইউটিউবাৰ। তো যিকি নহওক মই মানে জানিব খুজিছোঁ তেখেতে কেনেকৈ মানে ছাকচেছ হ'ল। এতিয়া সকলোৱেতো ইউটিউবত ভিডিঅ' এৰে, চবেতো ছাকচেছ নহয়। সেইকাৰণে মই কৈছোঁ যে বা ফেমাছ হোৱাটো কেনেকৈ ফেমাছ হ'ল, বা ইমান জাৰ্নিঙৰ পিছত, ইমান হাৰ্ডৱৰ্ক কৰাৰ পিছত কেনেকৈ ছাকচেছ হ'ল, কেনেকৈ কি কৰিলে নকৰিলে, এই বিষয়ে মই জানিব খুজিছোঁ তেখেতৰ পৰা। যিখিনি অলপ দুআষাৰ ক'ব। মই ফাৰ্ষ্ট অফ অল এইখিনি ক'ব, কোনো চেলিব্ৰিটি বা কোনো ফেমাছ নহওঁ আমি লগ মাথোন আমি ভিডিঅ' বনাওঁ, সকলোৱে ভাল পায়, এইখিনিয়েই বহুত। আৰু মোৰ ইউটিউবৰ জাৰ্নিটো আছিল বহুত আগৰে পৰাই। আমাৰ আন এটা চেনেল আছে, মোৰ ফাৰ্ষ্ট চেনেল কমেডি টেংক। সেইটোত আগতে 2-2.5 বছৰমান ভিডিঅ' বনাইছোঁ। তো সেইটোত মানে সিমান ছাকচেছ পোৱা নাই। তাৰপিছত কি কৰিলোঁ, আমাৰ লোকেল যিবিলাক লেংগুৱেজ আছে তো সেইবিলাকত আৰম্ভ কৰিলোঁ। তো সকলোৱে আদৰি ল'লে ভিডিঅ'বিলাক। তো আৰু হাৰ্ডৱৰ্ক কৰিছোঁ 2-2.5 বছৰ সেইটো চেনেলত খাটিছোঁ, কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাছিলোঁ। কিন্তু এইটোত 6 মান্থত দেন আমালোকৰ ছাবস্ক্ৰাইবাৰ 66K। ৱাও, আজিলৈকে 66K। দেন লাগি থাকিলে মানুহে মাগি নাখায়, সেইটো কথাই আৰু। মানে লাগি আছিলোঁ, বহুত কিছু কৰিছিলোঁ। বাংলা ভিডিঅ' বনাইছিলোঁ, এছামিজ ষ্টেণ্ড আপ, হিন্দীতো ভিডিঅ' বনাইছিলোঁ। কিন্তু ফাইনেলি লোকেল লেংগুৱেজে মানে আমাক অলপ তুলি দিলে আৰু মানে অসমৰ মাজত মানে অলপ হ'লেও চিনি পায় আৰু। যেনেকৈ সেই দাদা আহিছে তেজপুৰৰ পৰা মোৰ লগত লগ কৰিবলৈ, বহুত ভাল লাগিল লগ কৰি। তো দাদাৰ যিটো চেনেল আছে এইচএম ইয়াহিয়া, মটিভেশ্যন ভিডিঅ' বনায়, ভাল লাগে ভিডিঅ'বিলাক, ময়ো চাওঁ। আগৰ পৰাই কণ্টেক্ট আমাৰ মাজত যে দাদাই আহিব, মানে আগতে হোৱাটছএপত মোক কৈছিল যে দাদা যাম। তো আজি অলপ ব্যস্ত আছিলোঁ, তাৰপিছত দাদা ৱেইট কৰিছে, সেইটোৰ বাবে ধন্যবাদ দাদাক। আৰু আপোনালোকেও যি কামেই নকৰক কিয় সেইটো ডেডিকেশ্যনত ধৈৰ্য ধৰি সেইটো কৰি থাকক। ইনশাল্লাহ সেইটোত এদিন নহয় এদিন ছাকচেছ হ'বই। যি কি নহওক মই শেষত ক'ব বিচাৰিছোঁ যে হাৰ্ডৱৰ্ক কৰিব লাগিব। হাৰ্ডৱৰ্ক নকৰাকৈ আমি কেতিয়াও সফল অৰ্জন কৰিব নোৱাৰিম। সেইকাৰণে মই কৈছোঁ যে এইটো মোৰ কথা নহয়, আৰু তেখেতেও ক'লে যে হাৰ্ডৱৰ্ক কৰিব লাগে। আৰু দেখক, এটা নহয়, 1, 2, 3টা কেইটা চেনেল নোহোৱাৰ পিছতহে এবাৰহে ছাকচেছ হ'ল। তো সেইকাৰণে মানে কি ছাকচেছ এটা কথা হ'ল যে এদিনৰ অপেক্ষাত থাকিব লাগিব, এদিনৰ। এতিয়া হয়তো দাদা তেখেতে ভিডিঅ' বনাইছিল, বনাৰ পিছত হয়তো বহুত মানুহেও কৈছিল যে এইবিলাক পাগল আৰু কমেডি চেনেল, কি বনায় কি নবনায় এনেকৈ কৈছিল। কিন্তু আজি কিমান ছাপৰ্ট, আৰু তাৰ পৰা কিমান এটা সন্মান, কিমান এটা গৌৰৱ, য'তে যায় তেখেতক চিনি পায়, এটা চেলিব্ৰেট হৈছে। তো যিখিনি হওক মই মানে জাষ্ট ক'ব খুজিছোঁ যে হাৰ্ডৱৰ্ক কৰিব লাগিব, আৰু এদিনৰ অপেক্ষাত থাকক। আগত যে কি হৈছিল এইটো নেদেখিব, আৰু আজিৰ ডেটত আপুনি কি, আজিৰ ডেটত আপুনি ছাকচেছ নাই, আৰু সেইটোৱে সদায় দেখিব, সেই চকুৰে আপোনাক দেখিব, আগত নেদেখে যে সি কি কৰিছিল কি নকৰিছিল। সেইকাৰণে এদিনৰ অপেক্ষাত থাকক আৰু হাৰ্ডৱৰ্ক কৰি থাকক। আৰু যিকি নহওক মই বিদায় ল'ম, আৰু শেষত আপুনি এইটোৱে ক'ব বিচাৰোঁ, দাদাই যিবিলাক মটিভেশ্যন ভিডিঅ' বনায়, মানে আপুনি যদি ডিপ্ৰেশ্যনত থাকে বা যদি মানে কোনো প্ৰব্লেমত পৰে, সেইবিলাকৰ ভিডিঅ' চাগে দাদাৰ ইয়াৰ পৰা চলিউশ্যন পাই যাব। আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব দাদাৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, কাৰণ আমাৰ অসমত মটিভেশ্যন চেনেল বহুত কম হয়। ঠিক আছে, তো এইখিনিয়ে ক'ব বিচাৰোঁ যে ধন্যবাদ সকলোকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। মই ক'ব বিচাৰিছোঁ, দেখক এতিয়া হয়তো শিক্ষাৰ ওপৰত মই ভিডিঅ' বনাওঁ, আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, মই যে ছাকচেছফুল পাৰ্চন সেইটো মই ক'ব যোৱা নাই। মোৰ কথা হ'ল যে মোৰ কথাৰ, মই যিবিলাক কথা কওঁ সেইটোৰ পৰা আপোনালোকে কি জ্ঞান পালে, সেইটোৰ পৰা আপোনাৰ কি বেনিফিট হ'ল সেইটো দেখিব। যে মই এইচএম ইয়াহিয়া, মই আনচাকচেছফুল পাৰ্চন নে ছাকচেছফুল পাৰ্চন, সেইটো যদি ভাবে তেনেহ'লে ভুল হ'ব, ৰং হ'ব। যে মই কি কথা কৈছোঁ সেইটো আপোনালোকে ফ'ল' কৰক, সেইটো কি ৰাইট নে ৰং সেইটো দেখক। তো আৰু মই ক'ব বিচাৰিছোঁ যে কমেডি চেনেল, এতিয়া কমেডিৰ কথা কওঁ, তেখেতৰ ভিডিঅ' দেখিবই লাগিব। কিয় কওকচোন, আমি সকলো সময়তে ডিপ্ৰেশ্যনত থাকোঁ, কিবা টেনশ্যনত থাকোঁ, আৰু কমেডি দেখিলে যে কি উপকাৰ মই ক'ব বিচাৰিছোঁ, যেতিয়া আপুনি গোটেই দিন কিবা টেনশ্যনত থাকিব, যেতিয়া আপুনি এটা ভিডিঅ' দেখিব কমেডি, তেতিয়া দেখিব আপোনাৰ মানে মনটো ভাল লগা হৈ যাব, আৰু হাৰ্টৰ বেমাৰ নহ'ব। আৰু এইটো কিন্তু অত্যন্ত প্ৰয়োজন আমাক হাঁহাটো। এটা কথা আছিল যে ভাৰতীয় মানুহে হাঁহিব নাজানে, কথাষাৰ একচুৱেলি সঁচাই। সকলোৱে দেখোন মিছা হাঁহি দিয়ে, এনেই হাঁহে, কিন্তু অন্তৰত মানে সুখ নাই। তো আমি সুখ, চবৰে টেনশ্যন থাকেই, কোন মানুহৰ টেনশ্যন নাই, সকলো মানুহৰে টেনশ্যন থাকেই। তো মই ক'ব বিচাৰিছোঁ যে যিমানেই টেনশ্যন হওক,
আপোনালোকে কমেডি দেখক কমেডি চেনেল দেখক যে বেহুদা বয়স আপুনি এবাৰ চাব তাৰপিছত গম পাব আৰু মই তেখেতক বহুত ছাপোৰ্ট কৰিছোঁ আপোনালোকে দেখিব বহুত মানে আগুৱাই লৈ যাব তেখেতক আৰু মই আপোনালোকক মই এনেকৈ উৎসাহিত দি মই আগবঢ়াই লৈ যাম যিকি নহওক মই ইয়াতে বিদায় লৈছোঁ ধন্যবাদ আপোনাক